আপোনাৰ কাৰোবাক কিবা ক'ব লগা আছে কিন্তু মুখেৰে ক'বলৈ হেলা তেতিয়া আৰু চাওঁ হওক মুখেৰে একো নকোৱাকৈ আনক সকলো বুজাই দিয়াৰ নিনজা টেকনিক হ ইনকে কথা ক'ব পাৰি তেতিয়াহ'লে মই আজি পৰা মুখেদি একো কথাই নকওঁ চব ইনকে কৈ দিম ছাৰ মোৰ তেতিয়া বেলেঞ্চ শ্বীটখনে মিলা নাই অ' ছাৰ এতিয়াই মই বুজি পাইছোঁ ইউ আৰ গ্ৰেট ছাৰ ইউ আৰ গ্ৰেট ঐ হা এটা কথা আছিলে কি অ' তাইৰ 3 বছৰ 4 মাহ 5 দিন 6 মিনিট 7 ছেকেণ্ড ধৰি তাই ৰিলেশ্যনশ্বিপত আছে আৰু তাতকৈ ডাঙৰ কথা এটা কি তাইৰ তোলে এটা আংঠিও আছে তাইৰ মানে তাইৰ ৰিং চেৰেমনি হৈয়ে আছে এতিয়া তাইৰ বদা বিয়াও গতিকে তাইৰ আশা বাদ দি দিল জুৰে বিনা হিতুত গে হক মিল নাম চাল্লা ইমান বোৰ তেতিয়াৰ পৰা ফোনটোৱে কাটি দে নাই কি হ'ল एक বাচাবা লাগিল এতিয়া আইডিয়া ঐ তই ইয়াতে ফোনত কথা পাতি আছা তাতে যে গেছত দেখি নিলাম গম পাইছা না মই পাকঘৰত কেতিয়া গেলো পাকঘৰতে জানে মই তোৰ ৰাচই মে কণ্ঠি দেখিম দে মই পিছত ফোন কৰিম দে মানে ফোন খোৱাৰ পাছত গাখীৰ বহাই আছে বোলে দেউতা মোৰ দ্বাৰা পঢ়া চঢ়া নহব আৰু নৰো মই এগলা কি পঢ়া শুনা নহয় হা বুজিব চেষ্টা কৰা না প্লিজ পঢ়া শুনা নাই কিন্তু এগলাখান কৰিব পাৰা তোক আজি ভাষা তোক আজি তোক এই দেউতা এইটো কিন্তু বেয়া কথা কি ভাল কথা নাই কি ভাল কথা নাই এই জাৰুবাত তো মাইৰে হাথিয়াৰ তোমাৰ হাথিয়াৰটো এইটা দে ল মাৰা